ওয়েলকাম এগেইন টু মাই চেনেল গোল্ডিপ আনলিমিটেড। আপোনালোক প্ৰত্যেকে নিজৰ নিজৰ যত্ন লৈ আছে, লৈ থাকিব। মই সদায় সেইটোৱে বিচাৰোঁ। থাম্বনেইলটো দেখা পাইতো আপোনালোকে গম পাইছে যে আজি আকৌ এবাৰ আপোনালোকৰ কাৰণে গুৱাহাটীৰ এটা এক্সাইটিং ব্লগ লৈ আহিছোঁ। গুৱাহাটী এয়াৰপৰ্টৰ নতুন টাৰ্মিনেলটো কেইদিনমান আগতেই মুকলি হৈ গৈছে আৰু ধাৰাপুৰৰ পৰা গুৱাহাটী এয়াৰপৰ্টৰ নতুন টাৰ্মিনেল পুৰণি টাৰ্মিনেলৰ সন্মুখেৰে VIP জাংচনলৈ যিটো 6 লেনৰ কাম চলি আছিল, সেই ৰাস্তাটোৰো কাম বহুতখিনি হৈ গৈছে। ধাৰাপুৰৰ পৰা গড়ল SOS গুৱাহাটী এয়াৰপৰ্টৰ নতুন টাৰ্মিনেল আৰু এক্সিষ্টিং টাৰ্মিনেলৰ সন্মুখেৰে গৈ VIP লৈ এই গোটেই প্ৰজেক্ট, এই গোটেই 6 লেনটোৰ বাজেট হৈছে প্ৰায় 474 কোটি টকা। ধাৰাপুৰৰ পৰা VIP জাংচনলৈ এই নতুন 9 কিলোমিটাৰ দীঘল 6 লেনটোৰ কাম প্ৰায় কমপ্লিট হৈ গৈছে আৰু এই প্ৰজেক্টটোৰে আণ্ডাৰত ধাৰাপুৰ জাংচনত নতুনকৈ ৰাউণ্ড এবাউটৰ কাম চলি আছে। ধাৰাপুৰ জাংচনৰ নতুন ৰূপ, নতুন ৰাউণ্ড এবাউটৰ নিৰ্মাণ কাৰ্য মই আপোনালোক যিমান পাৰি ভালকৈ দেখুৱাই আছোঁ। কিন্তু তাৰে আগতে আপোনালোকৰ কাৰণে আৰু এটা গ্ৰেট নিউজ আছে। আপোনালোকে জানি বিৰাট ভাল পাব যে ধাৰাপুৰৰ পৰা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে VIP জাংচনলৈ যিটো নতুন 6 লেন এলিভেটেড কৰিডৰৰ কাম প্ৰজেক্ট লোৱা হৈছিল, সেই প্ৰজেক্টটোৰ কাম ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। তাৰোপৰি আপোনালোকে জানিলে বহুত বেছি ভাল পাব যে ধাৰাপুৰ জাংচনত নতুনকৈ এখন ফ্লাইঅভাৰৰ নিৰ্মাণ কাৰ্যও হ'ব। আমাৰ সকলোৰে কাৰণে গ্ৰেট নিউজ। ধাৰাপুৰৰ নতুন জাংচনৰ নতুন পইণ্টটোৰ নিৰ্মাণ কাৰ্য চাওক, কিমান ধুনীয়া দৃশ্য। মই দেখুৱাই আছোঁ ওচৰত গৈ ৰাউণ্ড এবাউটৰ কাম চলি আছে। আৰু ফ্ৰেণ্ডছ, আমাৰ সন্মুখত এইটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। মই ধাৰাপুৰৰ পইণ্টটোৰ পশ্চিম ফালে আছোঁ, অৰ্থাৎ VIP জাংচনৰ ফালে আছোঁ। সিটো ফাল জালুকবাৰী ফাল, অৰ্থাৎ পূব ফাল, আৰু মই পশ্চিম ফালে আছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ সন্মুখত চাওক। আৰু ফ্ৰেণ্ডছ, এইফালে আমি আগুৱাই গৈ থাকিলে প্ৰায় 8 কিলোমিটাৰ আগুৱাই গ'লে VIP জাংচন পাই যাওঁ। আৰু আমাৰ সকলোৰে কাৰণে কিমান ভাল খবৰ চাওক, ধাৰাপুৰৰ পৰা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে VIP জাংচনলৈ যিটো নতুন এলিভেটেড ৰোডৰ কাম প্ৰজেক্ট লোৱা হৈছিল, সেই প্ৰজেক্টটোৰ কাম ইতিমধ্যে চাওক ইনিচিয়েল কামখিনি আৰম্ভ হৈ গৈছে, বিগিনিঙৰ কাম। টেষ্টিং হৈ আছে মাটিৰ। ধাৰাপুৰ জাংচনটোৰ পশ্চিম ফালে নতুন 6 লেন এলিভেটেড কৰিডৰটোৰ কাম আৰম্ভ হৈছে, মাটিৰ টেষ্টিং হৈ আছে, মই দেখুৱাইছোঁ। তাৰ পৰা মই আৰু অলপমান পশ্চিম ফালে আহিলোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে। আৰু চাওক অলপমান আগত আকৌ টেষ্টিং হৈ আছে, প্ৰায় 100 মিটাৰৰ মূৰে মূৰে। আৰু আগত যে দেখিছে এখন ট্ৰাক ৰখি আছে, তাতেও হৈ আছে চাওক চইল টেষ্টিং হৈ আছে নতুন 6 লেন এলিভেটেড কৰিডৰটোৰ কাৰণে। নতুন 6 লেন এলিভেটেড কৰিডৰটোৰ আপোনালোকে ষ্টাৰ্টিঙৰ নিৰ্মাণ কাৰ্য চাই আছে, চইল টেষ্টিং চলি আছে ধাৰাপুৰৰ মেইন পইণ্টত। আৰু আপোনালোকে জানি লওক VIP জাংচনৰ পৰা একেবাৰে জালুকবাৰীলৈকে বনোৱা হ'ব এই নতুন এলিভেটেড কৰিডৰটো। ধাৰাপুৰলৈ নহয়, কাৰণ ইয়াতে এখন নতুন ফ্লাইঅভাৰ হ'ব। আমাৰ সকলোৰে কাৰণে সঁচাকৈ এইটো বহুত ভাল খবৰ, কাৰণ আপোনালোকে জানেই ধাৰাপুৰ জংচনৰ ওপৰেৰে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হৈ গৈছে। গাড়ীবোৰ কিমান বেগেৰে অহা যোৱা কৰে, তো বহুতখিনি দিগদাৰী হয়। পশ্চিম ফালৰ পৰা মই জংচনটোৰ একেবাৰে কাষলৈ আহিলোঁ। আৰু আপোনালোকে জানেই জংচনটোৰ দক্ষিণ ফালে দীপৰ বিলখন আছে। আৰু আপোনালোকে চাওক ধাৰাপুৰ চাৰিআলিৰ পৰা উত্তৰ ফালেৰে কানেক্ট কৰি দিয়া হৈছে যিটো ৰাস্তা আছে, চাওক ধুনীয়াকৈ কানেক্ট কৰি দিয়া হৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত, একেবাৰে ধুনীয়াকৈ বনাই দিয়া হৈছে। আৰু ইয়াৰ ওপৰেই নতুন ফ্লাইঅভাৰখন পাৰ হৈ যাব, তলত ৰাউণ্ড এবাউটটো থাকি যাব। নতুন টাৰ্মিনেলো হৈ গ'ল এইফালে উত্তৰ ফালৰ ৰাস্তাটোৰ ফালে, সেইকাৰণে এইটো ফালে চাওক খুব ধুনীয়াকৈ বনাই দিয়া হৈছে। মই যিমান পাৰি ভালকৈ দেখুৱাই আছোঁ। আৰু ৰাউণ্ড এবাউটটো মই আপোনালোক ওচৰৰ পৰা দেখুৱাই আছোঁ। আৰু আজিকালি আপোনালোকে জানেই ৰাউণ্ড এবাউট বহুত দৰকাৰী হৈ পৰিছে যিকোনো ধৰণৰ জাংচনৰ কাৰণে, যিকোনো ধৰণৰ ট্ৰেফিক পইণ্টৰ কাৰণে, কাৰণ দুৰ্ঘটনা বহুতখিনি কমি যায়। আৰু এইটো ফালে আপোনালোকৰ চিনাকি ৰাস্তাটো নতুন এয়াৰপৰ্টৰ টাৰ্মিনেললৈ। আৰু দাদাহঁতক লগ পাইছোঁ, আৰু দাদাহঁতৰ মুখতে গম পাইছোঁ ফ্ৰেণ্ডছ, সেইটো ফালে মানে উত্তৰ ফালে নতুন নিৰ্মাণ কাৰ্য চলি আছে, ডেমলিশ্যনো চলি আছে। আৰু আপোনালোকে গমেই পাইছে অলৰেডি নতুন টাৰ্মিনেললৈ যিটো ৰাস্তা আছে, এইটো ৰাস্তা উত্তৰ ফালৰ 6 লেনটো, এইটোৰো কাম এইখিনিত চলি আছে। অলপ আগত মই দেখুৱাই আছোঁ, কিন্তু আগলৈ হৈয়ে গৈছে। পশ্চিম ফালৰ ৰিং, পশ্চিম ফালৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত পশ্চিম ফালৰ সংযোগী ৰাস্তাটো মই আপোনালোক দেখুৱালোঁ। আৰু ৰাউণ্ড এবাউটৰ একেবাৰে কাষত আহি পালোঁ, চাওক মাজত নিৰ্মাণ কাৰ্য চলি আছে, মই দেখুৱাই আছোঁ। আৰু মাজত চাওক ইয়াতে প্লান্টেশ্যন কৰা হ'ব পিছলৈ, কাৰণ কাম চলি আছে, চাৰিওফালে কৰা হ'ব। চাওক চাই থাকক, মই আপোনাক উত্তৰ ফালে দেখুৱাম, ডেমলিশ্যন চলি আছে। আৰু মাজত চাওক এইফালে কাম চলি আছে, চাৰিওফালে প্লান্টেশ্যন কৰা হ'ব নতুনকৈ। আৰু মাজত চাওক ৰাউণ্ড এবাউটৰ নিৰ্মাণ কাৰ্য মই দেখুৱাম বাৰু। আৰু এইটো ফালেও কাম চলি আছে উত্তৰ ফালে, মানে সেইটো ফালৰ পৰা গাড়ী মটৰসমূহ আহিবলৈ। আৰু আপোনালোকে জানেই এই ৰাস্তাটো বহুত বিজি ৰাস্তা হৈ পৰিব, কাৰণ আগত শুৱালকুছিৰ পৰা পলাশবাৰীলৈ যিখন নতুন দলং বনাই আছে তাৰো কাম চলি আছে। সেইখন কমপ্লিট হোৱাৰ পিছতো এইফালে কিমান গাড়ী মটৰ আহিব চাওক। আৰু মই এতিয়া ধাৰাপুৰ জাংচনটোৰ উত্তৰ ফালে আহিলোঁ, চাওক আগত ডেমলিশ্যনো চলি আছে, আকৌ নতুন ফুটপাথৰ কামো চলি আছে উত্তৰ ফালে। চাওক একেবাৰে নতুন নিৰ্মাণ কাৰ্য।
আপোনালোকে অনুমান কৰিব পাৰিছে দক্ষিণ ফালৰ কাম বহুতখিনি আগবাঢ়ি গৈছে জাংচনটোৰ, কিন্তু উত্তৰ ফালে কাম চলি আছে, খুব ধুনীয়াকৈ বনাই দিয়া হ'ব। আৰু আগতো চাওক নতুন নিৰ্মাণ কাৰ্য চলি আছে। আমাৰ সন্মুখত চাওক ধাৰাপুৰ চাৰিআলিৰ পৰা তালুকলৈ যোৱা ৰাস্তাটো, ডাঙৰ দুৰ্গা পূজা হয় ইয়াতে, মই ভিডিঅ' বনাইছিলোঁ বহুত আগতে, চাব আপোনালোকে। আৰু ইয়াতো 6 লেনৰ কাম চলি আছে। ধাৰাপুৰৰ মেইন পইণ্টটোৰ মই পূবফালে আছোঁ, নিশ্চয় দেখা পাইছে কাম চলি আছে। চাওক এইফালেও কাম চলি আছে। আৰু আমাৰ সন্মুখত চাওক শ্বহীদ বেদীখন, সেইখন খুব ধুনীয়াকৈ ৰখা হৈছে, কাৰণ বহুত পুৰণি এইখন ধাৰাপুৰ ছাত্ৰ সন্থাৰ। নতুনকৈ বনাই দিলে আৰু ভাল হ'ব। চাই থাকক ভিডিঅ'টো। ধাৰাপুৰৰ নতুন ৰাউণ্ড এবাউটটোৰ নিৰ্মাণ কাৰ্যৰ মই একেবাৰে মাজত আহি পালোঁ, ভালকৈ দেখুৱাই আছোঁ, কিন্তু আপোনালোকে জানি লওক দক্ষিণ ফালে দোকান পোহাৰবোৰৰ কাৰণে খুব ধুনীয়াকৈ ঠাই বনাই দিয়া হ'ব বুলি শুনা পাইছোঁ। সেইটোফালে দীপৰ বিল আছে, তাৰে পাৰে পাৰে বনাই দিব বুলি গম পাইছোঁ। আৰু এইটোফালে চাওক VIP জংচনৰ ফালে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, মই তাৰে পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। আৰু এইটোফালে হৈছে ধাৰাপুৰ জংচনৰ উত্তৰ ফালে যোৱা ৰাস্তাটো। নতুন টাৰ্মিনেল হ'ল এইফালে, পলাশবাৰী যাব পাৰি। আৰু পলাশবাৰীৰ পৰা শুৱালকুছি নতুন দলংখন এইফালে গ'লে পোৱা যায়, নতুন দলংখনৰ নিৰ্মাণ কাৰ্য। চাওক নতুন ৰাউণ্ড এবাউটটো। আৰু মই এইমাত্ৰ আপোনালোক উত্তৰ ফালে গৈ দেখুৱাইছিলোঁ, উত্তৰ ফালে কাম চলি আছে ধাৰাপুৰ জংচনৰ ৰাউণ্ড এবাউটৰো কাম চলি আছে, মই তাতে ৰখি আছোঁ। আৰু এইটোফালে চাওক পূবফালে জালুকবাৰী ফাল, এইটো চাই থাকক ভিডিঅ'টো। ধাৰাপুৰ জংচনৰ পৰা মই এইবাৰ অলপমান উত্তৰ ফালে আহিলোঁ, উত্তৰ ফালে যোৱা ৰাস্তাটো ষ্টাৰ্টিং পইণ্টত আছোঁ। চাওক ৰাস্তাটোৰ এটা ফালে কাম হৈছে, কমপ্লিট হৈ গৈছে, সেইটোফালে এইটোফালে কাম চলি আছে। উত্তৰ ফালে মই মাত্ৰ এইখিনি দেখুৱালোঁ আপোনালোক, নতুন ফুটপাথ এইখিনি আপোনালোকে চালে, আধা কাম হৈ গৈছে। চাওক আৰু আগত কাম চলিয়েই আছে। উত্তৰ ফালৰ ৰাস্তাটোৰে মই আৰু অলপমান আগুৱাই আহিলোঁ, এফালে কাম হৈছে কমপ্লিট আৰু এফালে হোৱা নাই। আৰু এইটোফালে চাওক কাম চলি আছে। আৰু ফ্ৰেণ্ডছ মজলিমানলৈ কাম চলি আছে, তাৰে আগত হৈয়ে গৈছে কাম। চাওক ছুপাৰ ফাষ্টত কাম চলি আছে। ধাৰাপুৰৰ নতুন ৰাউণ্ড এবাউটৰ নিৰ্মাণ কাৰ্য দেখুৱালোঁ। তাৰোপৰি জালুকবাৰীৰ পৰা VIP জংচনলৈ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে নতুনকৈ আৰম্ভ হোৱা 6 লেন এলিভেটেড কৰিডৰৰ আৰম্ভণি নিৰ্মাণ কাৰ্য দেখুৱালোঁ। সঁচাকৈ ভাল লাগিছে আপোনালোকৰ আজিৰ এই ভিডিঅ'টো? যদি সঁচাকৈ ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আশীৰ্বাদ যে মোৰ চেনেলত এটা ছাবস্ক্ৰাইবটো কৰিয়ে দিব, কাৰণ আপোনালোকৰ আশীৰ্বাদ নহ'লে মোৰ চেনেলটো কেতিয়াও গ্ৰ' কৰিব নোৱাৰে। তো আজিলৈ এৰিছোঁ, দিয়ক, বাই বাই।